নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই লৈ আহিছোঁ এই ৰিহাখনত খুব সোনকালে কেনেকৈ দহি বটি শেষ কৰিলোঁ। আপোনালোকেও যদি জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। সূতাখিনি এনেকৈ দুটা ভাগত ভাগ কৰি ল'ব। এয়া চাওক, মই দুটা ভাগত ভাগ কৰি লৈছোঁ। ভাগ কৰি লোৱা সূতাখিনি দুয়োভাগে সোঁফালে এনেকৈ পকাব। Imaginary picture. Usually it's something that moves. তাৰ পাছত একেবাৰে মূৰত ধৰি লৈ তাৰ বিপৰীত ফালে দুইডাল সূতা একেলগে পকাব। এতিয়া মূৰত এনেকৈ এটা গাঁঠি দিব। এয়া চাওক, কিমান সহজেই দহি বটা হৈ গ'ল। So then, why? এনেদৰে আৰু এটা মই কৰি দেখাইছোঁ, আপোনালোকে চাই ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।